সি ৰামৰ পৰা লাডু খাব, ৰহিমৰ পৰা ক্ষীৰো খাব। সি ভোকাতুৰ চাহাব, সি ধৰ্ম ক'ত বুজি পাব। য'ত এচাম মানুহে ধৰ্মৰ নামত ইজনে সিজনৰ লগত যুঁজি আছে, সেই সমাজতে ভোকাতুৰ এচাম মানুহে ভোকাতুৰ হৃদয়ৰ পৰা এটাই মাত্ৰ প্ৰাৰ্থনা বা দোৱা কৰি আছে যে ভোকতকৈ ডাঙৰ ধৰ্ম আৰু খাদ্যতকৈ ডাঙৰ ঈশ্বৰ বা ভগৱান আছে যদি কোৱা, ময়ো মোৰ ধৰ্ম সলাব লাগে। ফ্ৰেণ্ডছ, পৃথিৱীত এনেকুৱা মানুহ বহুত আছে যিয়ে ভগৱানক নিজৰ খাদ্য বস্তুৰ বাহিৰে বেলেগ একো ৰূপতে দেখা নাপায়। এই কাহিনীটো আপুনি হৃদয়েৰে অনুভৱ কৰিব। নমস্কাৰ, মই হীৰকজ্যোতি কলিতা। আপোনালোকে চাইছে ইন্সপায়াৰিং অসম। এটা খুব দুখীয়া পৰিয়াল আছিল। পৰিয়ালটোত পতি-পত্নী আৰু দুটা সন্তান আছিল। কোনোমতে ঘৰখন চলি আছিল। মানুহজনে ওচৰৰে ফেক্টৰী এটাত মজদুৰ কাম কৰিছিল। এবাৰ মানুহজন টান বেমাৰত পৰিল। যি অলপ জমা টকা আছিল সেইখিনি ডাক্তৰৰ ফিজ আৰু ঔষধত উদং হ'ল। আৰু এদিন তেওঁ এই অৱস্থাতে নিজৰ সন্তান আৰু পত্নীক এৰি থৈ পৃথিৱীৰ পৰা বিদায় ল'লে। নিয়ম অনুসৰি 3 দিনলৈ ওচৰৰ ঘৰবোৰৰ পৰিয়ালে আহি খাদ্য দি গ'ল। চতুৰ্থ দিনটো আহি পৰিল, কিন্তু ঘৰখনত খাবলৈ সুতকণ এটাও নাছিল। কিন্তু পেটততো ভোক লাগিবই। ল'ৰা-ছোৱালী দুটাই ওচৰৰ ঘৰত কিবা বনালে আশাৰে বাটলৈ চাই ৰৈ থাকে, কিজানিবা সিহঁতলৈও অলপ আনে। মাকজনীয়ে সিহঁতৰ দুখ সহ্য কৰিব নোৱাৰি কামলৈ যাব ল'লে। কিন্তু কাম কৰিবলৈ যোৱাৰ মাত্ৰ 3-4 দিন মান হওঁতে ল'ৰাটো বেমাৰত পৰিল। যেন সকলো সমস্যা, দুখ বেদনাৰ ভাৰ জাপি দিবলৈ ঈশ্বৰে তেওঁলোকৰে ঘৰখন বিচাৰি লৈছিল। ঘৰখনত খাবৰ কাৰণে খাদ্যও নাছিল, ঔষধৰ বাবে পইচাও নাছিল। ল'ৰাটো আৰু ছোৱালীটো ভোকত আতুৰ হ'ল। মাকে ল'ৰা-ছোৱালীহালক এইটো কৈ সান্তনা দিলে যে শুই যোৱা, সপোনত এজন দেৱতাই তোমালোকৰ কাৰণে বহুত খাদ্য লৈ আহিব। কিন্তু সুদা পেটেकारনো টোপনি আহিব। মাকে হতাশা আৰু নিৰাশাৰে চকুলো টুকি ল'ৰাটোক কোলাত লৈ বহি আছিল। তেনেতে ছোৱালীজনীয়ে আহি মাকৰ কাণত ক'লে যে মা, ভাইটি কেতিয়া মৰিব। কথাষাৰ শুনি মাকৰ এনেকুৱা লাগিল যে কোনোবাই গৰম তেল কাণত ঢালি দিলে। মাকে ক'লে, মুন্নি, তুমি কি কথা কৈছা? এই কথা কওঁতে তোমাৰ মুখ নজ্বলিল নে? কিয় ক'লা তুমি এনেকৈ? ছোৱালীজনীয়ে লাহেকৈ ভয় ভয়কৈ ক'লে, যদি ভাইটি মৰি যায় তেতিয়াহে ওচৰ চুবুৰীয়াৰ মানুহবোৰে কেইদিনমান আমাক খোৱা বস্তু দিব। এইটো শুনি মাকে চিঞৰি চিঞৰি কান্দিব লাগিলে। ফ্ৰেণ্ডছ, পৃথিৱীত বহুত মানুহ এনেকুৱা আছে যিয়ে মন গ'লেও একো কৰিব নোৱাৰে। তেওঁলোকক কোনোবা এজনৰ সহায়ৰ আৱশ্যক। কি ঠিক আপোনাৰ অকণমান সহায়ে কোনোবা এজনৰ ঘৰ সংসাৰ বচাই দিব পাৰে। মন্দিৰ আৰু মছজিদৰ দান পাত্ৰত পইচা দিয়া, কিন্তু অলপ কমকৈ দি বাকীখিনিৰে এজন দুখীয়া নিকিনৰ সহায় কৰা বা ভোকাতুৰ এজনক খাদ্য খোৱাটো বেছি পুণ্যকৰ হ'ব। এইটো কৰি মনটোৱে যিমান সন্তুষ্টি পাব, সেই সন্তুষ্টি তুমি আন ক'তো নোপোৱা। মনত ৰাখিবা, পৃথিৱীত থকা মাত্ৰ 2টা ঠাই আছে। এটা হৈছে মানুহৰ হৃদয়ত আৰু এটা হৈছে মানুহৰ আশীৰ্বাদত। যদি আপোনালোকৰ মোৰ ভিডিঅ' চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা নটিফিকেশ্যন বেলটো ক্লিক কৰি অলত ক্লিক কৰি দিব, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ প্ৰথমে আপোনালোকে চাব পাৰে।